হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ এটা ব্লগ। এই ব্লগটো হৈছে মিনি তাজমহল বুলি কয় গুৱাহাটীত। এইখন হৈছে হজৰত মুৰ্তাজা আলী শ্বাহৰ দৰগাহ। তেখেতৰ মৃত্যুৰ স্মৃতিত বনোৱা হৈছে এইখন। এই মাটিডোখৰো মালিকো বোলে এখেত হয় নিজে। আৰু এয়া চাওক, একেবাৰে তাজমহলৰ নিচিনা ডিজাইন দিবলৈ চেষ্টা কৰিছে। মিনি তাজমহল বুলি কোৱাও হয় বোলে এইখনক। কিমান ধুনীয়া লাগে আৰু জেগাডোখৰ বৰ নিজান হয়, একেবাৰে ঠাণ্ডা পৰিৱেশ, কিবা এটা ভাল লাগে গ'লে এনেকুৱা জেগাত। আৰু মই দেখুৱাই আছোঁ আপোনালোকক, ভিডিঅ'টো কমপ্লিট চাব। এইবিলাক ছাইড হয়, এতিয়ালৈকে বহুত কাম বাকী আছে চাগে। এয়া চাওক, বহুত ডাঙৰ এৰিয়া হয়। আৰু আমি বেক চাইডেদি গৈ সোমাইছোঁ, ফ্ৰণ্ট এতিয়ালৈকে কমপ্লিট হোৱা নাই। আৰু ভিতৰত সোমাইলেও কি আছে চাম। চেণ্ডেল খুলি সোমাব লাগে। ভিতৰত কবৰ আছে বোলে 2খন। আৰু ইয়াত প্ৰতি বছৰে দোৱা হয়। এবাৰ ভিতৰত তেনেকৈ বহুত কিবা কিবি কৰা নাই, এনেই ধুনীয়া ডিজাইন দিয়া আছে। আৰু কাৰ্পেট কেইখনমান ৰখা আছে। বহুত চৰাই আছে ইয়াত, সৰু সৰু চৰাইৰ জাক আছে। আৰু ইয়াত 2খন কবৰ আছে, তেখেতৰ আৰু তেখেতৰ ৱাইফৰ। ভিতৰটো ইমানেই ঠাণ্ডা, বহি থাকিলে বহিয়ে থাকিব মন যাব। এইখন চাইডত এখন দৰ্জা আছে, বেক চাইডত 2খন দৰ্জা আছে। আৰু আমি ওলাই আহিছোঁ। ইয়াত এজন মানুহ ইয়াত থাকে, তেখেতে ইয়াত পহৰা দিয়ে। বহুত ভাল মানুহ হয়, কথা বতৰাত ভাল লাগিছে। ইয়াক সুধিছিলোঁ আমি, কৈছে লকডাউনৰ বাবে কাম বাকী আছে বোলে, বহুত কাম এতিয়ালৈকে হ'ব। ইয়াত গাৰ্ডেন হ'ব আগফালে, আৰু কিবা কিবি হ'ব বোলে। এতিয়া আকৌ নতুন হিচাপত কাম ষ্টাৰ্ট কৰিব। আপোনালোকে যদি যাব বিচাৰে তেন্তে যাব পাৰে, ভাল লাগে চাবলৈ। আৰু আমি ওলাই গৈছোঁ। এইখন